আমাক পাত্তাই নিদিয়ালৈকে মৰিগাঁও বিয়া খাই কেনেকৈ লাগিছে তোৰ বাপেৰক খোৱা নাই হ'ব দে একো নহয় ধুনীয়া বনাই লাগিছে যে ৰিল বনাব ৰখি আছে এয়া পালোহি এইটো চাওক হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল এগেইন আজি নতুন এটা ব্লগ লৈ দেখিছে পুৰা সাজি কাচি ওলাইছোঁ আমি গোটেইখিনি অৱস্থা দেখিছে এয়া দেখিছে অৱস্থা চ' আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ বেটেৰী চাপ এই ৰাইচ মখা ওলাইছে বিয়া খাবলৈ দেখিছোঁ আমাক খুচিয়ে কেনেকৈ কৰিব পাৰে তেনেকৈ কৰিব লাগে এয়ালোকে অপু এইফালে আগফালে চ' এনেকৈ বেটেৰী ৰিক্সাত এইটো অৱস্থাত আমি ওলাইছোঁ চেণ্ডেল টেণ্ডেল লৈ পেলাই বিয়া খাবলৈ তাৰপিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক চ' আমি বেটেৰী ৰিক্সাত উঠি আহি পালোঁহি যিহেতু মৰিগাঁও টাউনত এতিয়া গাড়ী ভৰাব নিদিয়ে সেইকাৰণে আমি এতিয়া খোজকাঢ়ি আহি আছোঁ এইখিনি ৰাইচ মখা এইখিনি বাকী ৰাইচ তাৰপিছত এতিয়া আমি টাউনৰ মাজেদি খোজকাঢ়ি গৈ আছোঁ নিৰ্মালী বিবাহ ভৱনলৈ যিহেতু মৰিগাঁৱত বিয়া খাব আহিছোঁ অকণমান ষ্টাইলত নাহিলে কেনেকৈ হ'ব বাকীবোৰ আমাৰ লগতে চাই থাকক দেখাই আছোঁ হে বিয়া খাব আহি দেখিছে ৰাইচখন ৰৈ আছে মোৰ পেন ফাটি কেনেকুৱা দিম দৌতিতাত আহি পেন চিলাই হ'ব দিয়ক একো নহয় ধুনীয়া বনাই লাগিছে পেন চেন ফাটাই মেলি যাবলৈ ওলাইছোঁ এতিয়া আমি মানে দেৰি হৈ গৈছে যিহেতু ৰাস এইফালে যাওঁ চ' এতিয়া ওলাইছোঁ মাৰ্কেটৰ পৰা পেন ধুনীয়াকৈ চিলাই ল'লোঁ মজাকৈ চ' ফাইনেলি লাহে লাহে আহি খোজকাঢ়ি আহি আমি টাউনৰ মাজেদি এতিয়া পাইছোঁহি আমি বিবাহ ভৱন চ' চাই থাকক আপোনালোকে দেখাই আছোঁ এয়া পালোহি আহি বিবাহ ভৱনত ৰাইচ কেনেকুৱা লাগিছে ৰাইজে আহি খাবলৈ ধৰিলে ৰাইজে আহিয়ে খাবলৈ ধৰিলে খাম বুলি আহিছে মই আজি খোৱা নাই এতিয়া ধুনীয়াকৈ বহি আছোঁ বন্ধ নিচিনাকৈ বাকী চবে খোৱা ধান্দাতহে আছে ডেক'ৰেশ্যনটো দেখাই দিছোঁ আপোনালোকক সেইফালে আমাৰ কইনা পাছত কইনাক দেখাম ধুনীয়াকৈ আমাৰ কইনা দেই আজি আমাৰ কইনা এখেতৰ ইউটিউব চেনেল আছে মোক খানা খুৱামকৈ বিয়া গুচি গ'লগৈ এতিয়া কৈ দিয়া কিবা এটা কংগ্ৰেচুলেশ্যন ৰিম্পী বা আমাৰ কইনা ভনীয়েক কি ধুনীয়াকৈ ওলাইছে আজি কইনা লাগিছে তোৰ বিয়াখন কেতিয়া পাতিবি কৈ দে 5 বছৰ পিছত সকলোৱে আহিব চিম্পী বিয়া খাবলৈ এই বাহিৰলৈ গ'ল অপু মৰিগাঁও বিয়া খাই কেনেকৈ লাগিছে বৰিং হে বহুত ভাত খাই বহুত ফটো উঠি ল'লোঁ ৰিল উঠি ল'লোঁ এতিয়া আমি ভাত খাবলৈ যাম হৈ গ'ল এতিয়া চবে লাইনত হা এইফালে যাওঁ চুকত খানা লৈ এতিয়া খাবলৈ গৈ আছোঁ কইনা ভনীয়েক ইমান ভাল ইমান হেল্প কৰি দিছে এই যাতে ভাল ল'ৰা এটা পায় নেকি মই এইটো থৈ দিছোঁ এক্সট্ৰাকৈ হ'ব খানা কেনেকুৱা লাগিছে এইটো হয় পাতত দিয়া মাছটো
টেষ্ট কৰিছা কমেণ্ট দে কেনেকুৱা লাগিছে হা টেষ্টি টেষ্ট নাই খানা মজা হৈছে ফাৰ্ষ্ট টাইম পাতলীয়া মাছ ট্ৰাই কৰিছোঁ আজি চিমটি বাইকৰ ইয়াত চব খাই খাইছোঁ এইটো চাওক ইয়াত মানে পানী দিয়া নাই মাউণ্টেইন ডিউ দিছে ডাইৰেক্ট আৰু টিনাই মানে বেছ বজাইছে আৰু দুপৰীয়াও ভাত খোৱা নাই বোলে তাই আৰু এজনে কিমান নাখায় আৰু খাবই আছে অঁ ইয়ে আছে টিনাই বেছ বজাইছে উচল কৰি দিছে তোৰ ঠাণ্ডা লাগিছে নে নাই ইয়াত কি চলাই থৈছে কৈ দে আকৌ কিবা এটা কৈ থৈ যোৱা ধনী মানুহ আমাক পাত্তাই নিদিয়ালৈকে দামী মানুহ যিহেতু মিউজিক ষ্টাৰ্ট হ'ল আমি নাচিবলৈ ওলাইছোঁ গান ধুনীয়া হৈছে নাচি দিয়া অপুৱে মজা দিছে নাচ তোক ফ্ৰীতে খোৱা নাই নাচ বসন্তী নাচ চেলিব্ৰিটি মানুহ ইমান বিজি হৈ গৈছে একদম কেতিয়া আহিবি এই ৰাইজৰ ৰিল বনাবলৈ ৰখি আছে উগ্ৰপন্থী এইবিলাক চব ৰখি আছে আমি ৰিল বনাবলৈ ৰখি আছোঁ আমাৰ গুটি বাইদেউ বহুত ফেমাছ চেলিব্ৰিটি মানুহ চবেই মাতি আছে তাৰপিছত টাইম নাই সেইটোৱে এই দিছে ইমান দেৰিকৈ ৰখাৰ কাৰণে সেইকাৰণে যাওঁগৈ আমি ঘৰলৈ তোৰ বাপে ৰখা নাই নহয় আমি এতিয়া বিদায় লৈছোঁ নমস্কাৰ ৰাইজ এনেকৈ খোজকাঢ়ি গৈ আছে বিয়া খাবলৈ আহি পেলাই ৰাইজ মখা পৃথিৱীত প্ৰথম এখেতসকলে এনেকৈ খোজকাঢ়িছে মৰিগাঁও টাউনত এইবোৰ ভূতবোৰ দেখিছে কি ধুনীয়াকৈ ওলাই আছে কি নহওক আজিৰ কাৰণে ভিডিঅ'টো এনেকৈ সামৰণি মাৰিলোঁ কি দেখাব পাৰিলোঁ নাজানো অকণমান হেচল নাচল হৈছে যিহেতু বিয়াৰ কাৰণে আৰু মানে চিম্পি অকণমান বহুত বিজি তাই নিজৰ ঘৰৰ বিয়াৰ কাৰণে চ' সেইকাৰণে ভালকৈ বাইক কেইটামান দিব নোৱাৰিলোঁ বাট যি নহওক এনেকৈ চাই থাকক আৰু মৰম চেনেহ দি থাকিব ধন্যবাদ